মহাবিদ্যালয়ৰ এটা বিভাগৰ পৰা এগৰাকী নিষ্ঠাবান শিক্ষয়িত্ৰী তথা গুৰুতুল্য নমস্যা ব্যক্তিক বিদায় দিয়াও সেই একেধৰণৰে অসহনীয় কথা। আমি এটা কথা জানো, বিদায় তেনেদৰে তাতোতকৈ অলপ ওপৰ খাপত মৃত্যু চিৰসত্য। যেনেদৰে চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি নিয়ম অনুসৰি এজন কৰ্মচাৰীয়ে জীৱনৰ এটা নিৰ্দিষ্ট সময়ৰ পিছত অৱসৰ গ্ৰহণ কৰে, এইটো সত্য হলেও কিন্তু তাক সহিব পৰাটো এটা অতি দুখজনক কথা। অন্য বিভাগৰ কথা মই নাজানো, কিন্তু শিক্ষাৰ ক্ষেত্ৰখনত ছাত্ৰ আৰু শিক্ষকৰ মাজত যিটো নিবিড় সম্বন্ধ গঢ়ি উঠে, যি আত্মিক সম্বন্ধ গঢ়ি উঠে, সেই ক্ষেত্ৰত বিদায় লোৱাটো যথেষ্ট কঠিন। কাৰণ আমি কিছুমান কথা দেখিছোঁ যে বিভিন্ন চৰকাৰী বিভাগৰ কৰ্মচাৰীয়ে কোনোবা এটা বিভাগলৈ 2 বছৰ বা 3 বছৰৰ কাৰণে আহে, ট্ৰেন্সফাৰ হৈ তাৰপাছত আত্মিকতাটো বা আন্তৰিকতাটো গঢ়ি উঠাৰ আগেৰে তেওঁ আকৌ বিভাগলৈ বেলেগ এটা ঠাইলৈ বা বেলেগ এটা অফিচলৈ তেওঁ বদলি হয়। গতিকে আত্মিক সম্বন্ধটো ইমান গঢ়ি নুঠে। কিন্তু শিক্ষানুষ্ঠানবিলাকত এজন শিক্ষকে যেতিয়া চাকৰিত যোগদান কৰে, তাৰ পাছৰ পৰা অৱসৰলৈকে এই ডেৰগুৰি অথবা তাতোতকৈ বেছি বছৰ ছাত্ৰ ছাত্ৰীৰ লগত আত্মিক সম্বন্ধ গঢ়ি উঠে। গতিকে এইটো পাহৰাটো যথেষ্ট কঠিন। গতিকে এনেকুৱা বিদায়বিলাক যথেষ্ট অসহনীয় হয়। তথাপি ইয়াক আমি চিৰন্তন সত্য বুলি মানিব লাগিব। বিদায় যেনেদৰে নদীয়ে বিদায় নোলোৱাকৈ গুচি যায়, বিদায় নোলোৱাকৈয়ে যেনেকে ধৰণেকে নদী চিৰন্তনভাৱে প্ৰবাহিত হৈ থাকে, তেনেকে ধৰণেকে ভাবিলেই আমাৰ অন্তৰবোৰ অলপ শান্ত। এটা কথা আমি মনত ৰখা দৰকাৰ যে শিক্ষা জীৱনটো ত্যাগৰ এক প্ৰতীক। পূৰ্বে যিসকলে কবিতা পাঠ কৰিল, তেওঁলোকে তাত কৈছিল শিক্ষক জীৱনটো মমৰ দৰে, পোহৰ বিলাই নিজে নিঃশেষ হৈ যায়, ধূপৰ দৰে সৌৰভ বিলাই নিজে নিঃশেষ হৈ যায়। শিক্ষক জীৱনত সঞ্চিত যি অভিজ্ঞতা, সেই অভিজ্ঞতাক সকলো উদাত্ত কণ্ঠৰে সমভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰে। তাত কোনো ভিন পৰ নাই, তাত কোনো উচ্চ নিচ নাই। এয়াই হৈছে শিক্ষক। গতিকে ছাত্ৰ ছাত্ৰীৰ মাজত এনে শিক্ষকে হৃদয়ৰ নিৰ্ভীততম কোনো স্থান পায় আৰু তাৰ পৰা বিদায় দিবলৈ অলপ অসহনীয়। যেই নহওক, আমাৰ মহাবিদ্যালয়ৰ পৰা আজি জীৱনৰ শেষ দিনটোত উপস্থিত হৈ তেখেতে আমাৰ মাজৰ পৰা আঁতৰি যাবগৈ। কিন্তু আমি কায়িকভাৱেহে ইয়াৰ পৰা আঁতৰি থাকিম, কিন্তু আমি আমাৰ যিটো আত্মিক সম্বন্ধ, এই সম্বন্ধ কিন্তু আমি কেতিয়াও পাহৰি যাব নোৱাৰিম বা আমি নালাগিম। গতিকে এয়াই হৈছে জীৱন। গতিকে ব্যক্তিগত হিচাপে যদিও মোৰ বাইদেউ সহকৰ্মী হিচাপে আছিল, মোতকৈ জ্যেষ্ঠ, 1988 চনৰ 1 ডিচেম্বৰ তাৰিখে বাইদেৱে এই মহাবিদ্যালয়ত যোগদান কৰিছিল। তোমালোকে ভাবি পেলোৱা 1988 চন, তোমালোকে ইয়াত জন্ম হোৱা নাই, নহয়নে বাৰু? গতিকে তেতিয়াৰ পৰা এই মহাবিদ্যালয়ত আজি একবিংশ শতিকাৰ আমাৰ এই দুৱাৰদলিত 2021 চনৰ 30 ছেপ্টেম্বৰ দিনটোলৈকে এই সুদীৰ্ঘ জীৱন পৰিক্ৰমাত তেখেতে কেৱল ছাত্ৰ ছাত্ৰীক জ্ঞানেই দান দিয়ে,
এই ত্যাগ অতি মহৎ। গতিকে ব্যক্তিগত হিচাপে বাইদেউৰ লগত যদিও মোৰ সহকৰ্মীৰ সম্বন্ধটো আছিল, কিন্তু আমি ভগ্নী আৰু ভাতৃ হিচাপেহে আছিল। ভগ্নী ভাতৃ হিচাপে তেখেতে মোক চিনাক্ত কৰিছিল। মোৰ ব্যক্তিগত জীৱনত মোৰ বাইদেউ নাই, গতিকে এখেতসকলক মই বাইদেউ হিচাপে গ্ৰহণ কৰিছিলোঁ। আৰু তেখেতসকলে ভাতৃসুলভ মমতাৰে যিমানখিনি সহায় কৰিব লাগে, যিমানখিনি মোক মৰম বুটলিবলৈ সুবিধা দিব লাগে, ইমানখিনি দি গ'ল। গতিকে জীৱনত এনেধৰণৰ ভগ্নী পাহৰি যোৱাটো যথেষ্ট কঠিন। যেনেদৰে বিদায় সত্য, তেনেদৰে মৃত্যু সত্য। গতিকে এই সান্তনাই আমি লৈ জীৱন আমি আগুৱাই লৈ যাব লাগিব। গতিকে ব্যক্তিগত হিচাপে বাইদেৱে যথেষ্টখিনি আমাৰ জীৱনত উদ্ভাসিত কৰি তুলিলে। তেখেতৰ ব্যক্তিত্বই আমাক অনুপ্ৰাণিত কৰি তুলিলে। তেখেতৰ কোমল হৃদয়ে আমাক উদ্বুদ্ধ কৰি তুলিলে। কেতিয়াবা ভাবোঁ, ইমান সৰল মানুহ, ইমান সৰল হৃদয়, যদি পৃথিৱীত সকলোৱে যদি এনেদৰে হ'লহেঁতেন, নিশ্চয় পৃথিৱীখন প্ৰশান্তিৰে ভৰি থাকে। পৃথিৱীত ইমানবোৰ অশান্তিময় পৰিৱেশ নহ'ল। বিভিন্ন সময়ত তোমালোকে শুনা, আজিকালি ছ'চিয়েল মিডিয়াবিলাকত বিভিন্ন ধৰণৰ দুঃসংবাদবিলাক আহে, যিবোৰ শুনিলে বা যিবোৰ দেখিলে আমাৰ গাৰ নোম শিয়ৰি উঠে। Hey there. Subscribe to my channel. And also press this bell icon.
তুমি প্রিয়তম পরম দেবতা জামিয়ার গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেবা মহেশ্বরা গুরু